Hello guys, welcome to my YouTube channel. Guys, আজি যাম আমি বগৰী খাবা আৰু লগতে আমাৰ দোষ এফালে তো দোষ এয়া দোষ তো চাব গাইছ মাটিখিনি কেনেকুৱা লাগিছে এতে পাকা বনাব গাইছ আৰু তলত পাকা হ'ব না পানীটো যেহেতু নাথাকে কাৰণে পাকা হ'ব পাকাত থাকি যাব না পানীটো আৰু এফালে যাম আমি বগৰী এডাল আগত থৈ দিব বগৰী গাছ এডাল পিছে বলক গাইছ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাইছ শেষলৈকে চাই থাকিব আমাৰ লগ গাইছ বগৰী গাছ মই ফাইনেলি দেখা পালোঁ এইডাল গাছ চাই লওক আৰু গাইছ মই দেখুৱাইছোঁ আপোনালোকক মজা একদম এটা বগৰী মই টেষ্ট কৰি চাওঁ এইটো বগৰী গাইছ কেঁচা মেচা খাই দিওঁতে গাইছ কি মজা লাগছে বেয়া খাব আপোনালোকে খাব গাইছ মই দেখুৱাইছোঁ আপোনালোকক এইফালে বগৰী এইটো আমাৰ দোষ গাইছ আৰু এইফালে আমাৰ সৌফালে বিয়াৰ আপোনালোকেতো দেখা পাইছে আৰু এইফালে আমাৰ ঘৰবিলাক আছে মানে কাষত মানুহ আছে তো গাইছ আৰু এইফালে দোষে আমাৰ তাত টেষ্ট কৰিছে বগৰী কিমান হ'ল চাফাৰে গাইছ এইফালে চাহ বগৰী মই আপোনালোকক দেখুৱাইছোঁ এডাল গাছত মই মোৰ ভিডিঅ'টো কৰা হ'ল আৰু বেলেগ গাছত যাই আছোঁ আপোনালোকক চাই কোৱা ভিডিঅ'টো তো গাইছ এডাল বগৰী কেঁচা কেঁচা বগৰী চাক না আৰু এডাল খাব নোৱাৰিম গাইছ কাৰণ অলপমান ভাল লাগিব না গাইছ খাই কাৰণে সেইকাৰণে অলপ বেলেগ গাছত যাম এডাল গাইছ ইমান নাই গাইছ বগৰী চাক আছে হ'লেও ইমান ভাল নালাগে না গাইছ আৰু বলক পিছে আমি বেলেগ গাছত ট্ৰাই কৰোঁ কিমান পাৰোঁ আপোনালোকে দেখা পাইছে এডাল গাছ এটা বগৰী গাছ হয় আৰু এফালে গাছ বগৰী নাই আৰু সৌফালে আমাৰ বগৰী আছে এইফালে গাছ মানুহ ঘৰৰ পিছত আৰু বলক পিছে গাইছ বগৰী যাই আছে বগৰী খাবা গাইছ মজা গাইছ ৱাও গাছ ঠাণ্ডা একদম আমি বগৰী বগৰী গাছ চাক বগৰী এডালতো নাই গাছ আৰে নাই আৰু এটা টেষ্ট কৰি চাওঁ গাইছ মই টেষ্ট কৰি চাওঁ এইটো বগৰী হয়নে নহয় হয় আহিব গাইছ বগৰী আছে নে চাওক গাইছ কি মজা আৰু খুব ভালে এগালো গাছ আহি পাই গ'লোঁ আমি এয়া এই ঘৰ মানুহ ঘৰ খাই ভাল লাগছে বগৰী খৰাম মজা আৰু এইফালে বগৰী গাছ এয়া কি মজা বে লাইন লাইন বগৰী গাছ মেডাল বগৰী গাছ বাপু গাছ আৰু সৌফালে বগৰী বগৰী গাছ আৰু সৌফালে বিয়াৰ গাছ আগতে শিকিলে বিয়াৰ যেন সেই হ'ব আৰু এতিয়া ভেটাটো আছে ফালে বগৰী গাছডাল গাছ মই দেখিছোঁ বগৰী নাই দেখোন বগৰী নাই বটলিব লাগিব আৰু ফালে গাছ দেখুৱাই আছোঁ মই আপোনালোকক বগৰীটো সৰে কেনে জমা কৰোঁ বাছ চাওক গাছ বগৰীগিলা লৰাই দিছোঁ মোৰ এটা লৰাই কেনে চাওঁ ৰ গাছ সৰ নে নহয় বা সৰিব লাগে খচি খচি গাছ গাছ চাক এইটো কি দিছে ৱাও কি কৰিছে গাইছ এইটো ভুলে দে গাইছ আমাৰ চাই আছে গাইছ নৰাই এক বগৰী আৰু এইফালে একদম চৰি আছে তো গাইছ আৰু এইফালে মোৰ আহিছে গাইছ এই চাইকেল আহিছে আমাৰে লগ হৈ গাইছ এইয়া আৰু চাইকেল লৈ আহিছে বোলে বগৰী গাছ ধুনীয়া গাছ এটা আলি গাছ বগৰী অকল নাবে আৰু সেইফালে আমাৰ ডংটো সেইফালে পাকা কৰিছে সেইফালে পাকা কৰিছে আগত পাকা কৰিছে আৰু এইফালে পাকা কৰা নাই গাইছ আৰু এই বগৰী জুখিছে কিমান হ'ল বগৰী মজা মজা গাইছ বগৰী মজা দেই কেঁচা পকা চব লগ লাগি আছে বগৰী মজা গাইছ মই উঠি যাওঁ নেকি মই উঠি গালোঁ গাইছ এয়া বগৰী উঠি গালোঁ মজা তো এর লগত গাইছ মই চাইকেলত আহি আৰু বোলে এফালে বগৰী আছে ক'ৰবাত সেইডাল খাম গাইছ মই আপোনালোকে দেখা পাইছে মজা একদম এই মোৰ পিছভাগে উঠি লৈছে চাইকেলত আৰু এইফালে এনে বগৰী সৰি আছে ৰ'ব গাইছ আহি কিমান দূৰ আহি পালোঁ গাইছ হিচাপ নাই ৰখিলোঁ ভাই চাইকেল খাম ধৰি ল এইফালে গাইছ এনে বগৰী বেয়া দূৰ যাইছোঁ দে গাইছ বেয়া যাইছোঁ আপোনালোকে নিজে লক্ষ্য কৰক এই ক'বাৰ পৰা আছোঁ এই একদম আমাৰ তাৰে কিমান দূৰ আৰু এইফালে বগৰী এটাও বোলে আছে গাই আৰু আমাৰ তাত বেছি বগৰী হোৱা নাই অলপমান হৈছে অলপমান বগৰী গাইছ আকৌ নহ'ব সেইকাৰণে আৰু বোলে ক'ত আছে গাইছ আৰু যাম গাইছ আপোনালোকক দেখুৱাই আছোঁ মই
গাইজ অকলে অকলে আহি চাৰিপিনে চাৱানত মাৰি আছে